गोदानै मोनसे बड'लेण्ड हाउस मोननो थांगासिनो दङ आरो फैगौ 10 बोसोरावहाय बिटिआर ओनसोलावहाय ग्राउन्ड वाटार सोर्सेस जाय बेखौहाय बन्द खालामनाय माखासे बिबुंथि होदों मानगोनां प्रमद बर' सारा। लोगोसे गोबांथार समाव बुङोमोन 17 इयार्स थांनाय 17 बोसोराव हाग्रामा सरकारा जेबो मावाखै, नाथाय दायो मोनसेबाव बड'लेण्ड हाउस मोननो थांगासिनो दङ। बबे जायगायाव आं नोंथांमोननो फोरमायगोन। गोबांथार जायगायाव बड'लेण्ड हाउस, बड'लेण्ड गेस्ट हाउस मोनबाय, मेडिकेलफोर मोनबाय डिस्ट्रिक्ट लायै डिस्ट्रिक्ट। बेनि गेजेरावबो लोगोसे दानि खुंथायनि मानगोनां प्रमद बर' सारा मा बुंदों आरो एनडिएफबि फोरनि थाखायबो माबाफोर मतामत होदों नामा खोनासंजोब्बासो बुजिगोन। 2024 আৰু 25 বৰ্ষৰ বাজেটৰ ওপৰত ডিছকাশ্যন হয়। বহুত হেল্ডি এটা ডিছকাশ্যন আজি হয় আৰু আমাৰ এইটো ৪ৰ্থ বছৰৰ বাজেট, এই বাজেটৰ সময়ত মই দেখিবলৈ পাইছোঁ আমাৰ বহুতখিনি মেম্বাৰসকল প্ৰথমবাৰৰ কাৰণে বিটিআৰ কাউন্সিলত তেখেতসকলে জিকি আহিছিলে আৰু কিছুমান পুৰাণাও আছিলে। কিন্তু আগৰ চৰকাৰৰ যিটো কালচাৰ আছিলে যে ডিছকাশ্যন নকৰা কালচাৰ, ডিবেট নকৰা কালচাৰ, ইয়াৰ পিছত আমাৰ সময়ত ডিছকাশ্যন আৰু ডিবেট কৰাৰ যিটো কালচাৰ আমি আৰম্ভ কৰিছিলোঁ, ইয়াৰ দ্বাৰা দেখিবলৈ পালোঁ যে এই বাজেট ছেশ্যনত সকলো অংশগ্ৰহণ কৰিছে আৰু বাজেটত মেনশ্যন কৰা আৰু নকৰা বহুত ইম্পৰ্টেণ্ট বিষয়বিলাক লৈ পেলাই আজি খুব ভালকৈ আমাৰ আলোচনা হৈছে। আৰু যোৱা 4টা বছৰত প্ৰায় 4টা বছৰ হ'বলৈ গৈ আছে, 3টা বছৰ কমপ্লিট হৈ গ'ল। আমাক বিটিআৰ চৰকাৰখনক বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ লোকসকলক সেৱা কৰাত সকলো দিশৰ পৰা আমাক সহায় কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, বিশেষকৈ ৰাজ্য চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি বিটিআৰ চৰকাৰক ধন্যবাদ জনাইছোঁ। যিখিনি ফাণ্ড আমি পাবলৈ সক্ষম হৈছোঁ, প্ৰত্যেক বছৰে আমি ফাণ্ডটো সঠিকভাৱে যাতে ইমপ্লিমেণ্ট হয়, সঠিকভাৱে যাতে ব্যৱহাৰ হয় আৰু এইটো ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ হয়, এই কথাটো চিন্তা কৰি আমাৰ বাজেটটো তৈয়াৰ কৰা হৈছে আৰু সেইকাৰণে আজি বহুতখিনি ভিজিবিলিটি দেখিবলৈ পাইছোঁ। আমাৰ কিছুমান কেপিটেল এছেট কৰাৰ কাৰণে আমি বাজেটটো লওঁ আৰু কিছুমান আমি ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে বিভিন্ন ইকনমিক ডেভেলপমেণ্ট, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, বিভিন্ন এক্টিভিটিৰ কাৰণে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান বহুত আছে, সেইসকলক বিভিন্ন কাম কাজত সহায় সহযোগ কৰা, এই গোটেই বিষয়টো চাই পেলাই আমাৰ বাজেটটো তৈয়াৰ কৰা হৈছে। আৰু আজিৰ সময়ত আজি এই বাজেট এটা আলোচনাত উত্থাপন হৈছে যে বিটিআৰ অঞ্চলত 30-40টা বছৰৰ পিছত শান্তি ঘূৰি আহিছে আৰু এই শান্তি ঘূৰি অহাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনৰ যি ৰোল, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহায় আৰু আমাৰ চৰকাৰখনৰ যি ৰোল, বিভিন্ন জাতি জনগোষ্ঠীৰ এছপিৰেশ্যন, আশা আকাংক্ষা বহুতখিনি ইয়াতে এড্ৰেছ কৰা হৈছে, বহুতখিনি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ। বিপিএফৰ সময়ত আমি দেখিছিলোঁ যে তেখেতসকলে অকল মানে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছিলে, যি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কি ইউজ কৰিব ইয়াৰো কোনো সঠিক তাত মানে ডিচিশ্যন নাছিলে, যাৰ কাৰণে আপুনি দেখিবলৈ পাব বহুত ঠাইত হাফ ডান অৰ্ধনিৰ্মিত ইনফ্ৰাষ্ট্ৰাকচাৰ পৰি আছে। কিয় এই নিৰ্মাণ কৰা হৈছিলে, কি কাৰণত, কেনেকৈ এইটো ব্যৱহাৰ কৰিব, ইয়াৰ কাৰণে কোনো এটা প্লান পলিচি আগৰ চৰকাৰখনত নাছিলে। সেইকাৰণে বহুত অযথা টকা খৰচ হৈছিলে, যিটো নেকি পাব্লিকৰ কাৰণে কোনো কামত অহা নাছিল। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত আমি প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ নিড বেছ আমি কৰা হৈছে, প্ৰত্যেকটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমি পাব্লিক ডিমাণ্ড বা পাব্লিকৰ উইচটো চাই পেলাই কৰা হৈছে আৰু ইয়াৰ ফিউচাৰত তাৰ ইউজটো কি এইটো চাই পেলাই আমি ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো কৰা হৈছে। বিশেষকৈ আমি প্ৰায় 1000মান স্কুল এতিয়া ৰিন'ভেশ্যন আৰু 100তকৈ বেছি নতুন স্কুল নিৰ্মাণ কৰিছোঁ, এইটো আমাৰ শিক্ষাটো আগবাঢ়ি নিয়াৰ কাৰণে। এতিয়া আমি 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ কৰি আছোঁ, কাৰণ বিটিআৰ অঞ্চলটো পিছপৰা অঞ্চল বুলি সেই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক নাছিলে আৰু আগৰ চৰকাৰে কোনো প্ৰয়োজন বোধ কৰা নাছিলে যে তাত কমিউনিটি বা সমাজখনক মেল মিটিং কৰিবলৈ, আলোচনা বিলোচনা কৰিবলৈ তাত যে এটা জেগা লাগে, এই কথাটো তেখেতসকলে কোনোদিন চিন্তা কৰা নাছিলে।
এই কারণে আমি 40টা সমষ্টিত আজি 40টা আমার সুজিত নার্জাৰী আমার প্রথম শহীদ সুজিত নার্জাৰী নামত আমি অডিটোরিয়াম নির্মাণ কৰি আছো আৰু কিছু মাহৰ পিছত এই অডিটোরিয়াম বিলাক নির্মাণ কৰাটো সম্পূৰ্ণ হৈ যাব আমি 40টা সমষ্টিত যেহেতু আমাৰ অঞ্চলত অৰ্থনৈতিক উন্নয়নত মহিলাসকলৰ ডাঙৰ যোগদান আছে গতিকে মহিলাসকলে মার্কেটত বিভিন্ন কিনা বেচা কামবিলাক তেখেতসকলে কৰে সবজিৰ পৰা কাপোৰৰ পৰা আদি কৰি গতিকে আমি 40খন মহিলা মার্কেট আমার ফান্ড আৰু নাবাৰ্ডৰ ফান্ড লগ লাগি 40টা মহিলা মার্কেট নির্মাণৰ কাম আমাৰ চলি আছে ইয়াৰ লগতে এইবিলাক আমাৰ নিড বেস ইনফ্ৰাষ্ট্ৰাকচাৰ আমি 420টা ডিচিডিচিত 420টা নলেজ সেন্টাৰ বনাবলৈ গৈ আছো ইয়াৰে 200টা নিৰ্মাণৰ কাম চলি আছে এই নলেজ সেন্টাৰত প্ৰত্যেক ডিচিডিচিত ইয়াত ওয়াইফাই থাকিব ইন্টারনেট যোগাযোগ থাকিব তাত 1000 কিতাপ থাকিব আৰু 40 পৰা 60 জন মানুহ বহি অনলাইন যোগেদি বিভিন্ন ট্ৰেনিং লোৱা বিভিন্ন ইনফরমেশন বিভিন্ন নলেজ বিভিন্ন অনলাইন মেল মিটিং বিলাক গাঁৱৰ পৰাই ডাইৰেক্ট কৰিব পাৰিব এই ইনফ্ৰাষ্ট্ৰাকচাৰ হয়তো বহুত ৰাজ্যতে নহবও পাৰে কিন্তু আমি এটা কাউন্সিলৰ হেতু আৰম্ভ কৰিছো অসমত আৰু ভাৰতত বিভিন্ন অঞ্চল বিলাকত গৰমটো বহুত বাঢ়িছে এতিয়াও দিল্লীত আমাৰ যিসকল চিনাকি আছে কৈ আছে যে সৰ্ব সময়ৰ এটা হটেষ্ট মানে বছৰ হিচাপে এই বছৰত বহুত হিটটো বাঢ়িছে আমাৰ অঞ্চলতো হঠাৎ দুমাহমান আগৰ পৰা আমি গম পাইছো কিছুমান অঞ্চলত খোৱা পানীৰ যথেষ্ট ক্ৰাইসিস আহিছে ওয়াটাৰ লেভেলটো তলত গুচি গৈছে এই কাৰণে বডোলেণ্ড গ্ৰীণ মিছন নাম দি পেলাই তিনিটা কাম আমি কৰিবলৈ হাতত লৈছো ইয়াত আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্ট সোশ্যাল সয়েল কনজারভেশন ডিপার্টমেন্ট বিভিন্ন ডিপার্টমেন্ট বিলাকক লৈ পেলাই এগ্রিকালচার ডিপার্টমেন্ট আমি আগবাঢ়িব বিচাৰিছো তিনিটা কাম এটা হল মেসিভ প্ল্যান্টেশন হ'ব দ্বিতীয় সিঙ্গল ইউজ প্লাস্টিক বা প্লাস্টিক ইউজটো আমি রিডিউস কৰাৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে থার্ড গ্রাউন্ড ওয়াটার ইউজটো আমি 10 বছৰৰ যাহতে বিটিআর অঞ্চলৰ পৰা গ্রাউন্ড ওয়াটার ইউজটো আমি শেষ কৰিব পাৰো বা বন্ধ কৰিব পাৰো তো नोंथांमोना नुनो मोनबाय आं दायो देखायनो थांगासिनो दङ गोदानै बडलेण्ड हाउस मोननो जोंहा थांगासिनो दङ बर'फ्रा बबे जायगायाव बिनि सिगां आं ग्राउन्ड वाटारनि बिसय बुंग्रोगोन ग्राउन्ड वाटार माने सिंनिफ्राय जाय जों दै बरननाय गोबां नुयो दुब्लिफ्रावबो बरननाय दा बै खेत्रआवहाय बेफोरखौ फैगौ 10 बोसोराव बन्द खालामगोन होनदों मानो होनोब्ला दैनि बिबाङा खमायलांबाय दै गैला जोंनि एरियायाव गोबाङाव दैनि क्राइसिस जाबाय वाटारनि लोंनाय दैनि थाखाय दा बेवहाय नोंथांमोना मोनसे बुस्थुखौ नोजोर होदोंना बे जाहैबाय जोंनि दुब्लिफ्राव ग्राउन्ड वाटार जाय बोखांनाय बेफोर बिसिबां फुटसो सोयो जोंथ' बिराद गोथौ सोहरा नंगौना नङा दायो सोरखारनिफ्रायबो माखासे स्किमफोर जों मोनो बेफोर जाहैबाय जों नाम लालायनाङा माबा माबि मिशननो वाटारनि बिसोर हाजार फिट सोहरो पाइपजों दै बोखाङो राननानै होयो दा बैफोरबोथ' दैखौ बिराद गोथौआव लांगासिनो दङ दा बैखौ नाहरोब्ला जों नुनो मोनो फैगौ समावहाय दैखौ जोङो गावनि हायावनो गावनो बायनानैसो लोंनांगोन बे बोरै नों आं मानसिफ्राथ' बरिं गिदिर खुरनो हाखाया मोजां बरिं मोनसे गिदिर खुरनो थाङोब्ला 14 लाख 15 लाख दानि दिनावनो नांगौ जुदि बिदि खुरनोबा बयबो हाजोबा दा बेयावहाय आदानि आम्बानिमोन बायदि खुरफैगोन जोंनि हायावनो अब्ला बै समाव जोङो दैखौ गावनि हायावनो गावनो बायनानै लोंनो गोनां जागोन अब्ला बै मिशनफ्राबो बिनि सायावहाय सोनारो नामा नोंथांमोना कमेन्ट होनो हागोन लोगोसे दायो आं फुल भिडिअ देखायनो सानो नोंथांमोना फुटेजखौ नायनो हागोन जागासिनो दङ नैबे सिमाङा बिटिसि बा गोबांथार जिउ दान होनाय रायजो राजाफोरनि आरो मानगोनां हाग्रामा महिलारि सारनि जेबो मावाखै होनो नालाय 17 इयार्सआव बिनि बिथांनि सिमांजों लुफुंजानाय जाफुंनो थांगासिनो दङ दानि सरकारा एसे मदद होफैनाय बायदि जाबाय बे जाहैबाय जोंहा चेन्नाइआवबो गोदानै बडलेण्ड हाउस मोननो थांगासिनो दङ अलरेडि जाखाजोबनायानो होनदो कनस्ट्राक्शन माखासे सोलिगासिनो दङ नोंथांमोना नायनो हागोन भिडिअ फुटेजखौहाय थाबैनो मोननो थांगासिनो दङ थ' जेखियानो जाया दायो खुंथायाव दं नालाय मानगोनां प्रमद बर' सारनि गोजोननाय थाबाय चेन्नाइ नेहरू पार्क साखाथियावनो बडलेण्ड भवन बा बडलेण्ड गेस्ट हाउस हाग्रामा महिलारि सरकार थानाय समावनो बिथाङा बे गेस्ट हाउसखौ बानायदोंमोन नोंथांमोना नायनो हागोन दिनै अपेनिं जानायनि लामायाव दंसै दा मावगासिनो